অসমৰ চকু জোৰোৱা প্ৰকৃতিৰ বুকুত আপুনি নিশ্চয় এই ধুনীয়া বেঙুনীয়া ফুলবোৰ দেখিছে। কিন্তু এই উদ্ভিদজোপাই অসমৰ কৃষক আৰু জলাশয়সমূহৰ বাবে এক ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে। ইয়াক কোৱা হয় পানী মেটেকা বা ৱাটাৰ হায়াচিন্থ। কিন্তু এই বিদেশী উদ্ভিদজোপা আমাৰ অসমৰ পথাৰলৈ কেনেকৈ আহিল? আচলতে পানী মেটেকা অসমৰ থলুৱা উদ্ভিদ নহয়। ইয়াৰ আদি বাসস্থান হৈছে দক্ষিণ আমেৰিকাৰ আমাজন নদীৰ অৱবাহিকা। ওঠৰ শতিকাৰ শেষৰ ফালে ব্ৰিটিছ শাসনকালত ইয়াৰ আকৰ্ষণীয় বেঙুনীয়া ফুল আৰু পাতৰ বাবে ইয়াক সজোৱা উদ্ভিদ অৰ্নামেণ্টেল প্লেণ্ট হিচাপে ভাৰতলৈ আনি কলকাতাত ৰোপণ কৰা হৈছিল। কিন্তু ইয়াৰ বংশবৃদ্ধিৰ ক্ষমতা ইমান তীব্ৰ যে অতি কম সময়ৰ ভিতৰতে ই সমগ্ৰ পূব ভাৰত তথা অসমৰ নদী, বিল আৰু ধাননি পথাৰত বিয়পি পৰিল। বানপানীৰ সময়ত ই এঠাইৰ পৰা আন ঠাইলৈ উটি গৈ আজি অসমৰ প্ৰতিটো জলাশয় আৱৰি ধৰিছে, যাক আজিৰ তাৰিখত বেঙুনীয়া সন্ত্ৰাস, বেংগল টেৰৰ, পাৰ্পল টেৰৰ বুলিও ক'ব পাৰি। কিন্তু ইয়াক আমি অভিশাপৰ সলনি ব্যৱসায়িকভাৱে আশীৰ্বাদলৈ সলনি কৰিব পাৰোঁ। যিহেতু ইয়াত আছে নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম, মেটেকা হৈছে NPK ৰিচ অৰ্গেনিক ফাৰ্টিলাইজাৰ। মেটেকাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি।
মেটেকাৰ পৰা উন্নত মানৰ বায়োগেছ আৰু বায়োইথানেল প্ৰস্তুত কৰিব পাৰি। কাঠফুলাৰ বাবে বেড আৰু কাগজৰ উদ্যোগো ইয়াৰ পৰা গঢ়িব পাৰি। মেটেকাৰ কাণ্ডবোৰ শুকুৱাই তাৰ আঁহৰ পৰা অতি আকৰ্ষণীয় বেগ, ডাইনিং মেট, পাচি খৰাহী, য়োগা মেট আৰু চেণ্ডেল আদি তৈয়াৰ কৰা হয়।